हेलो एवरीवन मैं काजल आपनालोक सकलोके मोर यूट्यूब चेनेलके स्वागतम जनाइছোঁ और आज थाम्बनेलটো देखि निश्चय गम पाइছে आमी कলৈके गई आছোঁ टिलिंगा मन्दिरলৈके गई आছোঁ और आमी जत आছোঁ तार পৰা टिलिंगा मन्दिर बेसी दूर নহয় 20 मिनिट्स मान হ'ব सागे तो आज 8:30 बजात एया उलाइছোঁ देखिছেনে जेन 1 बजारহে रोड दिसे तेनुका लागिছে মই ভাবা নাছিলো ইমান रोड দিব বুলি কাৰণ মই रोडত মানে रोडটো একদম সহ্য কৰিব নোৱাৰো কিন্তু তেনেকৈ উলাইছোঁ আৰু গুটে কেইজনী যাবৰ কাৰণে আৰু এয়া গুটে কেইজনীত বহি লৈছোঁ গৰমত একেবাৰে গেলি গৈছোঁ আৰু ৰাতিপুৱাই পুৱাই আৰু মায়ে আগফালে বহিছে তো এতিয়া আমি গুটে কেইজনী যাম তালৈকে আপোনালোকে ভিডিওটো চাই থাকক দুলিয়াজানৰ পৰা টিলিঙা মন্দিৰলৈকে যোৱা ৰাস্তাত এনেকৈ চাহপাত বাগিচাবোৰ দেখা পোৱা যায় ইমান ধুনীয়া লাগে মানে চাই থাকো লাগে ৰাস্তাটো খুবেই ধুনীয়া হয় টিলিঙা মন্দিৰৰ গেট পৰিৱেশটো ইমান ধুনীয়া মা আমি আজি লেডিজ পাৰ্টি আহিছোঁ আৰু ইয়াতে টিলিঙা মন্দিৰলৈকে অহা বহুতৰে সপোন থাকে আৰু হেতু মোৰো আছিলে মোৰো সপোনটো পূৰণ হৈ গ'ল আৰু ইয়াৰে পৰিৱেশটো খুবেই ঠাণ্ডা কিন্তু বতৰটো গৰম আছিলে বাৰু তো ভিডিওটো আপোনালোকে শেষলৈ চাব আৰু মই আপোনালোকক যিমানখিনি বাৰু দেখাবলৈ চেষ্টা কৰিম আৰু যদি আপোনালোকে প্ৰথমবাৰৰ বাবে চেনেলটোলৈকে আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দিবলৈ নাপাহৰিব আৰু ভিডিওটো চাই থাকক সানডে আহিছোঁ আৰু মানুহ হৈছে কিমান গৰম দেখিছেনে মানুহৰ লাইন আজি সানডে সেইকাৰণে হৈছে আৰু মানুহ সব পিনে টিলিঙা এইডালত সূতা বান্ধি কিমান মতা কৰিছে দেখিছেনে সেইফালেও টিলিঙা জমা কৰি থোৱা আছে আমি এতিয়া ইয়াতে ডেঞ্জাৰ গৰম এনেকৈ অলপ সময় লাইন ধৰাৰ পাছত আমি দৰ্শন কৰিলোঁ কিন্তু তাত কেমেৰা এলাউ নাই তো মই সেইবাবে আপোনালোকক দেখাব নোৱাৰিলোঁ আৰু এনেকৈ সকলোৱে মনৰ কামনাবোৰ কৈ ৰছী কাটে আৰু এইফালে চাওকচোন এই ৱালখন কিমান ধুনীয়া লাগিছে সকলোৱে ইয়াতেই ফটো উঠে আৰু এইফালে চাকি তাকি দিয়াৰো ব্যৱস্থা আছে মন্দিৰটোৰ যিপিনে চাব সেইপিনে আপোনালোকে টিলিঙাৰ পাহাৰ দেখা পাব ইয়াতে চব পিনে টিলিঙা ওলোমোৱা আছে আৰু ইমান গৰমতো সকলোৱে মানে ফটোশ্বুট কৰিবৰ কাৰণে লাইন লাগিছে আমিও অকণমান ঠেলা হেঁচা কৰি মানে লাইনত গৈছোঁ আৰু যেন আমিও কেইখনমান ফটো উঠিব পাৰোঁ তো এয়া মাহঁতে ৰখি আছে ফটো উঠাৰ বাবে ফটোশ্বুটৰ কাৰণে ৰখি আছে ভিডিঅ' ইয়াতে ডাঙৰ গছ আছে কাৰণে ভাল ছাঁ হৈ আছে কিন্তু মন্দিৰৰ এইখিনি একদমেই বহুত বেছি গৰম ইয়াততো মণি মুকুতাৰ দোকান